Hello guys, আজি আইছো আমি ৰুদ্ৰাক্ষ সিনেমা হলত জয় হনুমান চাবলৈ। জয় হনুমান। হনুমান নহয়, হনুমান। আৰু বহুত দেৰি হৈ গ'ল, এতিয়া টাইম কেইটা বাজিলে? স্পাইডাৰম্যান, সুপাৰম্যান 10:33 হ'ল। 10:33 হ'ল আমাৰ ছবি এটা আছিলে। অসমীয়াত হ'ল হনুমান। 10:30 আমাৰ শ্ব আছিলে, এতিয়া 10:30 হৈ গ'ল। অলপ লেট হ'লো বাৰু। দুলকে আহিলো। আৰু কেনে এক্সাইটেড কেনে আজি? ফুল এক্সাইটেড। ইমান প্ৰচাৰ চিনেমা কেনেকুৱা হয় চাই লওক। খুব ভাল হয়। ভাল চিনেমা চাই মেলি আমি ৰিভিউটো দি দিম বাৰু। হয় না? কমপ্লিট চিনেমা চাই ভাল চিনেমা বনাইছে। আমাক ষ্টৰি লাগে। ভাল ষ্টৰি হ'লে আমি দৃশ্য আপোনালোকক জনাই আছো চাই মেলি। আৰু বহুত দেৰি হ'ল আমাৰ আহি পোৱাতে এতিয়া। অৰিজিনেল এইখনে হ'ল ৰুদ্ৰাক্ষ মল হয় একচুৱেলি। মলৰ ভিতৰত চিনেমা হলখন আছে। আৰু টিকেট এতিয়া আমি কাটিব চেষ্টা কৰোঁ। স্পাইডাৰমেন, ছুপাৰমেন, জয় হনুমান চাম বোলো। হা হনুমান কেনে আজি? ফুল এক্সাইটেড। এতিয়া ভাল হ'ব বুলি আশা কৰিছোঁ। আৰু মানুহৰ মুখৰ পৰা বহুতে শুনিছোঁ ভাল হৈ আছে বুলি চিনেমাখন। তাৰপৰা ইউনিক আৰু মানে ষ্টৰি বেচিছত চিনেমাবিলাক যদি হয় আমি ভাল পাওঁ। আৰু সেই বেচিছবিলাক এয়া চাওক পষ্ট দিছে এতিয়াই। পষ্ট দিবৰ চাবি সেইফালে তলত পৰি যাবি পুৰা। গুড লুকিং ব্ৰ, মজা ধুনীয়া পষ্ট দিছে। কেনে দেখাতে কেনে? বহুত ভাল। মানে মুখত ক'ব নোৱাৰে কিবা এটা বস্তু আছে সোমাই। সেইকাৰণে একেবাৰে জাব্ৰা হৈ আছোঁ পুৰা আমি, হয় নহয়? গোটেইবিলাকে দুলাজুলিকে আহিলে জাব্ৰা হৈ আহোঁ পুৰা। যিহেতু ডিউটি আছিল, মানে ডিউটি কৰি অলপ খানা পিনা খাই আহোঁতে অলপ লেট হয়ে, উপায় নাই আৰু। মলখন দেখিছে না কি লেভেলৰ মল এইখন? আমাৰ অসমতে হয় নেকি ব্ৰ? অসমত কি লেভেলৰ? হা অসমৰ গুৱাহাটীত হয়, একদম মেইন পইণ্টত। আজিলৈ আমি ইয়াত টিকেটটো কাটি ল'ম ধুনীয়াকৈ। টিকেটটো কাটি ল'ম। কিমানকৈ হৈছে টিকেট? হা 1 টিকেট, ঠিক আছে। আৰু এইহঁতক চিনি পোৱা নে নাই গম নাপাওঁ বাৰু। বহুত দেখি থকা বাৰু ব্লগত মাজে মাজে ভিডিঅ'ত দেখা পাই থাকোঁ। জানাই বাৰু এইটো ফটো দি দিওঁ। সেই পাৰিব দি দিয়া আগতে টিকেটটো কাটি লোৱা। আজি মোৰ এবাৰ বাজে আছে জয় হনুমান ব্ৰ, হনুমান জয় হনুমান। হনুমান নহয়, হনুমান। এয়া বহুত আজি চিকিউৰিটি চেকিং হৈ থাকিব আমাৰ। চিকিউৰিটি চেকিং কৰি মেলি আমি ভিতৰত সোমাব পাৰিম। চিকিউৰিটি কেইজন মানে চিকিউৰিটি চেক কৰিব লাগিব। আপুনি চাইনে জয় হনুমান? ভালে আছে নাই? থেংক ইউ। আমি এতিয়া সোমাই আহিলোঁ ভিতৰত। ৰ'বা ক'ত গ'লা? আৰম্ভ হৈছে একচুৱেলি অলপ ভিতৰত চাওক আৰম্ভ হৈছে। পিছফালে আৰম্ভ হৈ ভিতৰত বাৰু নেদেখাওঁ বাৰু। ভিতৰখিনি অলপ ৰ'বা মাজত সাজিতেন। এতিয়া ইণ্টাৰমিশ্যন আছিল ন? ইণ্টাৰমিশ্যন মানে হাফ গ'ল। ৰ'বা পেচাব কৰি আহোঁ আমি ধুনীয়াকৈ। কেনেকৈ ফাৰ্ষ্ট কি বুলি কয় ফাৰ্ষ্ট কিন কেনেকৈ আৰু হিয়াৰ ষ্টৰি আৰু মানে বৰ্তমান সময়ৰ বৰ্তমান পৰিস্থিতি আৰু আমি এইবিলাক বস্তু বিচাৰি একদম লাইভ চাই থকা লাগিছে। লাইভ ষ্টৰি মানে পেচাব কৰি আহোঁ আমি এতিয়া। যি আমাৰ বৰ্তমান সমাজৰ বা বৰ্তমান পৰিস্থিতি আৰু মানুহৰ বা জীৱনত কি ঘটনা হৈ থাকে সেইবিলাক ভাল এটা ষ্টৰি ধুনীয়াকৈ বনাইছে। থেংক ইউ হিমাংশু প্ৰসাদ দাস। আৰু হিমাংশু প্ৰসাদ দাস ৰাজিবে ক'ব বঢ়িয়া একদম। মানে তেখেতৰ ফিল্ম মানে ষ্টৰি হওক বা ফিল্ম হওক বা ডিৰেকশ্যন হওক কমেডি হওক যিয়ে নহওক সদায় এটা সঁচা কাহিনীক লৈ ভাল ৰুদ্ৰাক্ষ চিনেমা হল, কিন্তু আজি চিনেমা চোৱা মানুহ নাই প্ৰায় কম। কোনফালে গৈছা? ব'লা পেচাব কৰিব আমি জাগা বিচাৰিব বোলে এতিয়ালৈকে। কোনফালে ঘূৰি থাকি কৰিব এইফালে আছে লেডিজ জেণ্টছ লিখা আছে ধুনীয়াকৈ। এটা লেডিজ জেণ্টছ লিখা আছে। পেচাব কৰি লওঁ। কোনটো লেডিজ? এইটো মেল মজা গুড লাক্সাৰী পুৰা। কি কৰা তই? পেচাব কৰিম নে কি কৰিম এতিয়া? বহুত লাক্সাৰী হয় পুৰা। আৰু এইটো ধুনীয়াকৈ পেচাব কৰি চাব পাৰিব। এতিয়া পষ্ট দিয়াতে চিনেমাই হৈ যাব এতিয়া আমাৰ। ব'ল পষ্ট মাৰোঁতে
ফাইনেলি এক মুহূৰ্ত আহি গৈছে আমাৰ অন্তিম নিশা নাই অন্তিম মুহূৰ্ত আহি গ'ল হনুমান ঠিক আছে হনুমান কেনে গানটো গোৱা এবাৰ স্পাইডাৰমেন ছুপাৰমেন সকলোৰে বাপ হনুমান ষ্টৰি ভাল লাগিলে বিশেষ মানে বহুত বেলেগ লেভেলৰ আল্টিমেট লেভেল স্পাইডাৰমেন ছুপাৰমেন সকলোৰে বাপ হনুমান ভাল লাগিল নে চাই কেনে লাগিল মজা আৰু দৰ্শকসকলৰ বাবে কি মেছেজ দিবা একচন মজা হৈছে ৰাইজৰ বাবে ৰাজৰ বাবে কৈছো মই একচন মজা হৈছে একচন আৰু ষ্টৰিটো মজা মানে মজা আল্টিমেট ভাষা নাই আৰু ৰিয়েল লাইফৰ লগত হৈ থকা যিটো চিটুৱেশ্যন তাৰ ওপৰত বনাইছে ফিল্মখন একদম মজা হৈছে একচন অসমীয়া ফিল্ম হিচাপত একচন একদম মজা হৈছে সেকেন্ড পাৰ্ট আহি আছে সেকেন্ড পাৰ্ট আহি আছে একদম ফালাফালি হ'ব মই ৰৈ গৈছিলো খুব ভাল হৈছে মানে দৰ্শকৰ বাবে এটা message দিয়া। বঢ়িয়া জয় হনুমান স্পাইডাৰমেন ছুপাৰমেন সকলোৰে কম্বিনেশ্যন ঠিকে আছে বেষ্ট স্পাইডাৰমেন ছুপাৰমেন আমাৰ মাজত হনুমান এতিয়া এটা বাজি কাণ হ'ল আমি 10:30 আমাৰ কাৰণে ৰখি আছে দাদা বহুত ভাল লাগিল লগ পাম পুনৰবাৰ থেংক ইউ আমাৰ কাৰণে ৰখি থকা হৈছে আমি ৰুদ্ৰাক্ষ চিনেমা হলৰ পৰা বহুত মানে লাক্সাৰী টাইপৰ চিনেমা হল ভালে লাগিছিল আৰু চাওক ইমান বাহিৰত থকা নাই তো আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ সকলোকে গুড নাইট শুভৰাত্ৰি পুনৰবাৰ লগ পাম নতুন এটা ভিডিঅ' বা ভাল এটা ব্লগৰ দ্বাৰাই এতিয়া সকলোকে বাই বাই তোমালোকক ছুপাৰমেন হনুমান বাই বাই গুড নাইট